হাই এভৰিৱান, আজি মই আহিছোঁ পথাৰ ফালে ওলাই। আজি আপোনালোকক পথাৰটো দেখাম আৰু এনজয় আমাৰ ৰাস্তাটো বনাই আছে। এইটো ৰাস্তা নতুন বনাই আছে আমাৰ। চ' আপোনালোকক আজি দেখাম ৰাস্তাটো কেনেকুৱা বনাই আছে। চ' আৰু পথাৰটো কেনেকুৱা ভাল লাগে, মানে সেউজীয়া মতলব গ্ৰীণ হাউচ ইমান ভাল লাগে কি আপোনালোকে চালে বুজি পাব। ইমান ভাল লাগে মানে ক'বলৈ নাই আৰু। তো আপোনালোকে চাই যাওক আমাৰ পথাৰটো ইমান সেউজীয়া, বহুত ভাল লাগে আমাৰ সেউজীয়া পথাৰটো। তো আপোনালোকে চাই যাওক, আহক। এয়া আমাৰ বছসকলে বহি আছে। চবেই বছ মোৰ কাৰণে ন, এই ডাঙৰ বছ। কিবা ক'ব পূজালৈ, কিবা ক'ব? এইটো হয় আমাৰ পথাৰটো, যিটো কৈছিলোঁ এইটো খেতি চাং খেতি কয়। हमारा आसाम में तो ऐसे होता है, ठीक है। बाकी आपकी तरह आसाम के बाहर नहीं, बंगाल में होते हैं, महाराष्ट्र में नहीं होता, होते हैं। अंगूर का खेत होता है ऐसा। ये रास्ते का लोग आना जाना है। ये फुल है, फुल स्वाइन नहीं की दवाई, फुल स्वाइन। देखा क्या काम कर रहे हैं, नहीं पता দেখিছা। এইটো ফুল আছে, এইটো হৈছে ফিমেল, ঠিক আছে। ইয়াৰ মাজতো ডিফাৰেঞ্চ আছে, এইটো ফিমেল হয়। মেল ওলা ফুল এওঁ লগাই আছে, চব এওঁৰ হাতত আছে। সেইটো আমাৰ জোৱাই হাতত আছে, সেইটো পলিথিনত আছে যে। এইটো এই বস্তুটো এনেকুৱা আনকমন বস্তু হয়, ঠিক আছে। মানে আচৰিত যে ইয়াতো জেণ্টছ আৰু লেডিজ যেনেকুৱা ফিমেল আৰু মেলৰ পাৰ্থক্য আছে। এইটো তাৰপাছত কেইদিন পাছত কি হ'ব, এইটো ফুলটো এৰাই যাব আৰু কলিটো এইটো হৈ যাব। এইটো ভাত কেৰেলা, মিঠা কেৰেলা বুলি কয়, ঠিক আছে। এইটো ভাত কেৰেলা, এইটো ডাঙৰ হ'ব। ডাঙৰটো চাওক, আপোনালোকে দেখাম। ডাঙৰ হ'লে ভাল লাগে। এইটো অলপ ডাঙৰ হৈছে ন, এইটো এটা ইয়াতকৈ ডাঙৰ হয়, মানে বিক্ৰী কৰি দিলে চাগে। এইটো দেখিছা, এইটো ডাঙৰ হৈছে, এইটো হয় নহয়, এনেকুৱা হয়। ইয়াতকৈ ডাঙৰো হয়। এইটোতো পকি গ'ল আৰু সেইটো আছে, এইটো তিনিটা এক লগত আছে ন, ধুনীয়া লাগিছে। এইটো পথাৰটো, যে এইটো বক্স কাটি আছো, মাল নকলে কেনেকৈ হ'ব, কৰিব লাগিব। বক্স কাটি আছো, ইয়াত আকৌ আপোনাৰ 5 ইঞ্চি 5 ইঞ্চি থাকিব আৰু ঠিক আছে। 8 ইঞ্চি এনে খুৱাম। এয়া কাম চলি আছে, মাজে মাজে কাম ষ্টাৰ্ট হৈছে। এয়া অলপ ইয়াত গিটি পেলাইছে। ৰাস্তাটো হৈ গ'লে আমাৰ পথাৰৰ কাৰণে, ৰানিঙৰ কাৰণে ভাল হ'ব। তো হয় নহয়, পথাৰটো চাওক কিমান ডাঙৰ, বহুত ডাঙৰ আছে দেই পথাৰটো, একদম বহুত বহল পথাৰটো। চাওক কিমান ডাঙৰ হয়। পাহাৰটো আজি দেখাই নাই, মানে ডাৱৰীয়া হৈ আছে মৌচমটো, বতৰটো ৱেডাৰৰ কাৰণে মৌচম ডাৱৰীয়া, ক্লাউড হৈ আছে। ঐ এই আমাৰ ইয়াত মানুহ বহি আছে, ৰাস্তাৰ কাম চলি আছে যে, বহি আছে কেইজন। সিহঁতৰ কামটো চাব লাগিব কেনেকুৱা কৰে। চামা কাম চলি আছে, লাঞ্চ হ'ল, নাস্তা হ'লনে নাই? এই আমাৰ মিষ্টাৰ, আৰামছে চাব আকৌ।